আসসালামু আলাইকুম বন্ধুসকল, ৰমজান মাহ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। এইটো হ'ল ভিডিঅ'টো এই দোকানখন প্ৰথমতে চাওক। ইয়াত কি হয়, আপোনালোকৰ যদি কুকাৰ চুকাৰ কিবা ৰাইচ কুকাৰ আৰু ধৰি লওক আগতে হেজাক লাইট আছিলে, গেছৰ চুলা আছে, মিক্সি আছে, এইবিলাক যদি কিবা প্ৰব্লেম হয়, যদি আপোনালোকৰ ঘৰৰ এইবিলাক বস্তু ধৰি লওক বিসংগতি হৈছে, বেয়া হৈছে, তেতিয়া সেইটো পেলাই নিদি আপোনালোকে মুকালমুৱাৰ বেলতলা ৰোড স্থিত এয়া নুৰ মহম্মদ ভাইৰ দোকানত আহিব। নুৰ মহম্মদ ভাইৰ এটা বিশেষ সুকীয়া হেৰি আছে, আপুনি অলপমান উঠি দিয়ক, মই ইয়াত অলপ বহি আপোনাৰ লগত অলপ কথা পাতোঁ। এখেত নুৰ মহম্মদ ভাই, মই এখেতৰ ওচৰত প্ৰায়ে আহোঁ, আৰু বিশেষ কৰি এখেতে যি এখেত শাৰীৰিকভাৱে সক্ষম মানুহ, হয়নে? আপুনি শাৰীৰিকভাৱে সক্ষম, তথাপি মই বেলেগৰ ওচৰত হাত নাপতি মই নিজে কৰ্ম কৰি খোৱাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। আচ্ছা, এই মেকানিক, এই যে ৰাইচ কুকাৰ, মিক্সি, গেছ চুলা, এইবিলাকৰ আপুনি মেকানিকটো বা হেজাক লাইট এইবিলাক কিমান বছৰ হ'ল কৰি আছে? মই 80 চনৰ 3 বছৰ আগত মই শিকিছোঁ। মুকালমুৱা পিয়াৰ মেকাৰ বুলি এটা মেকাৰ আছিল, তেতিয়া টৰ্চ লাইটৰ কাম কৰিছে। তেতিয়া টৰ্চ লাইট আৰু এই লাইটাৰ আছিল, আৰু এইটো হেজক লাইট নাই, হেজকটো নাই, হেজকটো পিছত আছিল। আচ্ছা, গতিকে টৰ্চ লাইট আৰু এই চিগাৰেট লোৱা লাইটাৰ আছিল। সেই ভাল কৰাৰ পাছত আহি গ'ল আপোনাৰ হেচক লাইটৰ পিছত আহি গ'ল ষ্ট'ভৰ পাছত এতিয়া বৰ্তমান আহি গ'ল মিক্সি, গেছ চুলা, কুকাৰ বা ডাঙৰ চুলা বা সৰু চুলা, এইবিলাক আহি গ'ল। এতিয়া বৰ্তমান সেই কাম কৰি আছোঁ। গতিকে যদি কাৰোবাৰ অসুবিধা হৈছে মই তৎক্ষণাত ঠিক কৰি দিম। মোৰ তাত গোটাই পাৰ্টছ আছে, টেনশ্যন ল'ব নালাগে। তেখেতসকলে আহিব, বহিব, বেছ মই আগত খুলি দিম, ঠিক কৰি দিম। আচ্ছা, আপুনি আৰু এটা কথা দেই নুৰ মহম্মদ ভাই, বেয়া পাব নেকি কথা? নাই। এই ধৰি লওক বিকলাংগ মানুহ মেক্সিমামে, চবকে কোৱা নাই, বিকলাংগ মানুহ কিছুমানে শাৰীৰিক যিটো অক্ষমতা, এইটোক জীৱিকাৰ আহিলা হিচাপত লয়। সেইটো হোৱাৰ কাৰণে তেখেতসকলে মানুহৰ দুৱাৰে দুৱাৰে ঘূৰে বা মানুহৰ ওচৰত হাত পাতি ফুৰে। ত' আপুনি অলপ ব্যতিক্ৰম, আপুনি ব্যৱসায় লাইনত আছে, কি ক'ব? এইটো আচলতে বেলেগৰ ওচৰত হাত পাতি খোৱাটো আচলতে কামটো বেয়া। পৰাপক্ষে নিজে পাণ দোকান কৰি হওক বা কিবা কৰি হওক বা গলত লোৱা হওক, কাৰোবাৰ ধৰ এখন হাত বেয়া আছে, ভৰি দুখন ঠিকে আছে, এনেকৈ যদি চকে বজাৰে পাণ দোকান এখন দিয়ে, বা কোনোবাই চব্জিৰ কাৰবাৰ কৰে, বা কোনোবাই চিলাই মেচিন আনি পেলাই শিকে, গতিকে সেনেকৈ খোৱাৰ নিচিনাই জুতি কোনো কাম নাই। গতিকে বেলেগত তাতে হাত পাতাতকৈ নিজে কৰ্ম কৰি খোৱাটো মই বিচাৰোঁ। আপুনি অসমৰ লগতে যিমান বিকলাংগ মানুহ আছে, যিমান প্ৰতিবন্ধী মানুহ আছে, চবকে আপুনি কিবা না কিবা ব্যৱসায় বা নিজৰ কাম কৰি খাবৰ কাৰণে আহ্বান জনাই আছে। সেইটো ভাল কথা। আৰু আপোনাৰ এই ব্যৱসায় প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? কোনখন জিলাৰ ক'ত অৱস্থিত? মুকালমুৱা, নলবাৰী জিলা হয়। নলবাৰী জিলা, মুকালমুৱা চকৰ ওচৰত, জামে মছজিদৰ ওচৰত, বিল্ডিঙৰ তলত। এইটো বেলতলা ৰোড বুলি কয়। এইটো বেলতলা ৰোড বুলি কয়। মুকালমুৱা চকৰ পৰা নাও মোটামুটি 4.5 চকৰ পৰা 4 চকৰ পৰা 800 মিটাৰমান উত্তৰে জামে মছজিদৰ ওচৰত মই এটা দোকান কৰি আছোঁ। যদি কোনোবাই বিচাৰে মোক এটা পাব। এই বস্তুখিনি আপুনি যি ভাল কৰি দিব, বেলেগ মেকানিকতকৈ আপোনাৰ তাতে অলপ সুলভত পাব নে বেছি দামত পাব? দামটো 2-1 টকা মই লাগি নাথাকোঁ, কোনো মানুহৰ লগত মই লাগি নাথাকোঁ। ধৰ 250 টকা হৈছে, মোক 30 টকা বা 20 টকা কম দিলে মই দিম। কিন্তু মই এটা কথা ক'ব পাৰোঁ, মই এটা কথা গেৰাণ্টি দিব পাৰোঁ যে বেলেগ মানুহেতকৈ মই বস্তুটো ভালকৈ দিব পাৰোঁ, এইটো গেৰাণ্টি দিব পাৰোঁ। এইকাৰণে বাৰু মোৰ এই কাম কৰিবৰ আজি 46 বছৰ ৰানিং মোৰ। যেতিয়াই চাউল খোৱাৰ পাৰত গণ্ডগোল লাগে 80 চনত তেতিয়াই মই আৰম্ভ কৰিছোঁ।
তেতিয়া আমি CRP দেখা নাছিলোঁ, সেই সময়ত CRP দেখা পাইছোঁ। গতিকে তেতিয়াৰ পৰা আৰম্ভ কৰি আজি 2026 চন 46 বছৰ এই কামটো চলি আছে। আপোনাৰ ল'ৰা ছোৱালী? গতিকে এই 46 বছৰ ৰানিং চলি থকা মানুহ এটাৰ কেনেকুৱা অভিজ্ঞতা হ'ব, গতিকে আপোনালোকে অলপ ভাবি চাব। এনে আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ এইটো লাইনত কোনোবাই কাম শিকিছে নেকি? এইটো লাইনত বৰ্তমান শিকা নাই, কিন্তু মোবাইলৰ লাইনত আছে। আপোনাৰ ল'ৰাজন? কাৰণ ল'ৰাজন মোবাইলৰ লাইনত আছে এইকাৰণে বৰ্তমান যুগটো মোবাইল আৰু বাইক, আৰু ভৱিষ্যত যিমান দিন যাব বাইক আৰু মোবাইলৰ যুগ। সেই হিচাপে মই চিন্তা কৰি পেলাই ল'ৰাটোক মই ফাঞ্চি বজাৰত বৰ্তমান ফাঞ্চি বজাৰত মোবাইলৰ মেকানিকেল চেণ্টাৰত থোৱা হৈছে। আচ্ছা আচ্ছা। তাৰ পৰা শিকি অহাৰ পাছত মোবাইল মই আৰম্ভ কৰিলোঁ। এতিয়া এই মানুহখিনিক এই যিবিলাক মানুহৰ টৰ্চ লাইটেই হওক, ৰাইচ কুকাৰ, এইবিলাক যে আপুনি আহিব দিলে, আপোনাৰ ফোন নম্বৰটো ইয়াত একবাৰ কৈ দিয়ক। ফোন নম্বৰ আছে 9954476022। এই নম্বৰত যদি কোনোবাই যোগাযোগ কৰে মোক পাই যাব। আৰু দোকানখনৰ আগত ফুটপাথত মোৰ কিছুমান ভাঙা চিঙা বস্তু ৰখাই আছে, ফুটপাথতে মই থৈ দিছোঁ। ফুটপাথৰ কাষত মানুহখিনি অহা যোৱা কৰাৰ ছাইডেদি মই তাতে থৈ দিছোঁ, সেইখিনি চাই পেলাইও কৰিব পাৰিব। গতিকে বেলেগে যেনেকৈ নকৰক তাতকৈ মই ভালকৈ কৰিম। ঠিক আছে বন্ধুসকল, গম পালে। আপোনালোকৰ যদি বস্তু বাহিনীৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে নম্বৰটো ক'লে মই নম্বৰটো লিখিও দিম। এইটো আমাৰ নুৰ মহম্মদ ভাই, শাৰীৰিকভাৱে কিন্তু এখেতে সক্ষম মানুহ। ক'লে 46 বছৰ ধৰি এইবিলাক কামতে আছে, টৰ্চ লাইটৰ, হেচেক লাইট, ষ্টভ, এইবিলাক গেছ, এইবিলাক কাম কৰি আছে। আৰু এখেতৰ মানে ল'ৰাজনৰ মোবাইলৰ লাইনত দিছে। গতিকে আপোনালোকৰ যদি কুকাৰ চুকাৰ এইবিলাক ৰাইচ কুকাৰেই হওক, ইলেক্ট্ৰিক ৰাইচ কুকাৰেই হওক, গেছ চোলা হওক, মিক্সিয়ে হওক, কুকাৰ হওক, কিবা যদি প্ৰব্লেম হয়, টৰ্চ লাইট হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত উল্লেখ কৰা যিটো ফোন নম্বৰ আছে, এই ফোন নম্বৰত যোগাযোগ কৰি আমাৰ মোকালমত আহি নুৰ মহম্মদ ভাইৰ ওচৰত আপোনালোকে সুলভ মূল্যত বস্তুটো ভাল কৰি লৈ যাব পাৰিব বুলি আশা কৰিছোঁ। আৰু এইখিনিৰ পৰা আপোনালোকক বিদায় মাগিছোঁ।